গুড মৰ্নিং বন্ধুসকল, মনু এণ্ড প্ৰীতমৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠি ডেইলি যিখিনি কাম কৰোঁ সেইখিনি কৰি আজৰি হৈ ল'লোঁ আৰু তাৰ লগতে মই আপোনালোকক আজি এটা ভাল বস্তু শ্বেয়াৰ কৰিব বিচাৰিম। আপোনালোক বহুতে মোক এটা কমেণ্ট কৰে যে দাদা আমি লাইফত কিবা এটা কৰিবলৈ হ'লে মানে কিমান কাম কৰিব লাগিব বা কি পদক্ষেপ ল'ব লাগিব, ছাকচেছ কেনেকৈ হ'ব পাৰি। এই ছাকচেছ হোৱা বহুত ডাঙৰ ডাঙৰ কাম কৰা সেইবিলাক বাদ দিয়ক না, পোনপ্ৰথমতে কিছুমান সৰু সৰু ষ্টেপ লওক আৰু সেই সৰু সৰু ষ্টেপবিলাকে আপোনাক এদিন ডাঙৰ ষ্টেপত মানে বহুত ডাঙৰ কৰিব। তো সেইবাবে মই আপোনালোকক ৰাতিপুৱাটো আৰম্ভণিতে এটা বস্তু দেখাব বিচাৰিছোঁ, সেইটো হৈ গ'ল কি চাওক, এখন ডায়েৰী। আপোনালোকে সদায় এনেকুৱা এখন ডায়েৰী মেইনটেইন কৰিব, কাৰণ এই ডায়েৰীখনে আপোনালোকক জীৱনত বহুত কিবা কিবি দিব। কিন্তু ডায়েৰী বুলি কওঁতে মই আপোনালোকক এইটো কোৱা নাই যে ৰাতিপুৱা শুই উঠিলে মানে ৰাতি শুবলৈ লয়, শুবৰ সময়ত আজিৰ দিনটো কি হ'ল, ভাত খালোঁ, শাক খালোঁ, এনেকুৱাবিলাক কথা আচলতে নহয়। আপোনালোকে কি কৰিব লাগিব জানেনে? আপোনালোকে এই যে মই লিখি ৰাখিছোঁ এনেকুৱা ধৰণে আপোনালোকে লিখি ৰাখিব লাগিব। লাইক যেনেকৈ দেখা পাইছে 11 তাৰিখে মই কোনকেইটা কাম লৈছিলোঁ, সেই কামকেইটা চাওক, সেই কামকেইটা ৰাইট চিনো পৰা আছে। মোৰ আখৰবিলাক বাৰু বেয়া হৈ আছে, ইমান চাব দৰকাৰ নাই। চাওক, মই 11 তাৰিখে 7টা মোৰ ইম্পৰ্টেণ্ট কাম আছিলে, গোটেইকেইটা হৈ গ'ল। 1 নম্বৰটো কিন্তু পেণ্ডিং থাকিলে, সেই পেণ্ডিং থকাটো ইয়াতো দিয়া আছে। আজি হৈ গ'ল মানে ধৰি লওক 12 তাৰিখ। তো 12 তাৰিখে মোৰ চাওক গোটেই কামৰ লিষ্ট চাওক, কি কাম আছে, কি কাম কৰিবলগীয়া আছে, কোনকেইটা কাম ইম্পৰ্টেণ্ট লিখি ৰাখিছোঁ আৰু এইকেইটা কাম চাই মই দিনটো আৰম্ভণি কৰিম। এতিয়া কি হ'ব জানেনে? ইয়াৰ পৰা হ'ব আপোনালোকৰ মেইন খেলটোৰ ষ্টাৰ্টিং। যেতিয়া আপোনাক কোনোবাই মানে ফোন কৰিব যে পাবজি খেলোঁ, তো আপুনি সদায় এইখন উলিয়াই চাব যে আপোনাৰ হাতত সময় আছেনে নাই। যদি সময় নাই তেনেহ'লে ক'ব নোৱাৰিম মই খেলিব। যদি কোনোবাই আপোনাক এনেই আড্ডা দিবলৈ তিনিআলিলৈ লগ ধৰিছে, বৈ তিনিআলিলৈ যাওঁ, তিনিআলিলৈ মই বহিম, আধা ঘণ্টা বহি কথা পাতিম, যদি আপুনি এই ডায়েৰীখন খুলিছে তেতিয়া গম পাব যে আপুনি তিনিআলিত বহি আড্ডা পিটিব নোৱাৰে, কাৰণ আপোনাৰ হাতত বহুত কাম আছে যিখিনি আপোনাৰ পেণ্ডিং আছে আৰু যিখিনি আপুনি কৰিব লাগিব। এইটো এটা ষ্টাৰ্টিং হয়, 2023ৰ আৰম্ভণিত আপুনি কৰিব পাৰে, আপুনি খুব ভাল ফল লাভ কৰিব। প্ৰথম দুদিন আপুনি লিখিবলৈ একো কাম বিচাৰি নাপাব, 3 দিন 4 দিন তেনেকৈ যাব, এসপ্তাহমান যেতিয়া কণ্টিনিউ কৰিব তাৰপাছত দেখিব বহুত কাম আপুনি কৰিব পাৰিব। আৰু এইফালে মনুৱে এতিয়া আমাক ভাত পানী দিলে, এতিয়া ঘৰটো সাৰি আছে। ভাত খালা নাই তুমি? ভাত খালোঁ। খালা? টেবলেট খালা? দৰৱ চব খালোঁ। আৰু সেই ৰিপৰ্টটো পঠাব আছিলে, পঠালা? হোৱাটছএপত পঠিয়াই দিলোঁ। কিবা দিছেনে? দিয়া নাই এতিয়ালৈকে, দিব ন? পোৱা নাই এতিয়ালৈকে। মানে যিকেইটা ৰিপৰ্ট আমি কালি উলিয়াই আনিছিলোঁ সেইকেইটা আচলতে আমাৰ ইয়াৰ যিটো কি আছে চাব চেণ্টাৰ ন, চাব চেণ্টাৰৰ যিগৰাকী নাৰ্ছ আছে তেওঁ আমাক সুধিছিলে পঠিয়াই দিবৰ কাৰণে, তো তেওঁ চাব, মানে তেওঁ চাই পেলাই অলপমান ক'ব। আৰু এতিয়া ভাতকেইটা খাই লওঁ। ভাত বুলি কওঁতে এয়া ভাজি এয়া হৈ গ'ল কাৱৈ মাছ চাগে, আৰু এইফালে পাঠকৰ জোল। খাই বৈ আপোনালোকৰ লগত এটা মই ভাল বস্তু দেখুৱাই আছোঁ, ভাল কথা এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। ৰ'ব, ঘৰত অলপমান কাম লাগি আছে, এই কাম কৰিবলৈ আহিছিলে, তেওঁলোককো ভাত দিছে, তেওঁলোকেও খাই লৈছে, ময়ো খাই উঠিলোঁ। এতিয়া ওলাই যাওঁ অলপমান, আৰু মনুক তাতে এৰি মই ওলাইছোঁ এফালে এটা জেগালৈ। আজি কেইবাটাও কাম আছে, তাৰ ভিতৰত এটা বস্তু মই আপোনালোকক ক'ম, কৰ্মসংস্থাপন মানুহক লাগিব, কৰ্মমুখী হ'বলৈ শিকিব লাগিব, কাম কৰিবলৈ শিকিব লাগিব। অকল চাকৰি আশাত বহি থাকিলে নহ'ব। আচলতে চাকৰি আশাত বহি থকাটো বেয়া কথা, চাকৰিৰ আশাৰে কাম কৰাটো ভাল, কিন্তু অকল চাকৰি আশাতে বহি থাকিম, চাকৰি এটা পাম, সেইটো বেয়া কথা। গতিকে ভগৱানক চিন্তি গাড়ীখন ষ্টাৰ্ট কৰি লওঁ। কালি একদম ফুল টেংকি পেট্ৰল ভৰালোঁ, তেল ফুল হৈ আছে, লৈ যাম এটা ছাইডে, আপোনালোকক অকণমান সৰু কিছু কথা শ্বেয়াৰ কৰিম। আৰু বন্ধুসকল, এতিয়া মই গৈ আছোঁ চেপনত মোৰ লগৰ এটাই এখন কিবা সৰু সুৰাকৈ খুলিছে, তাকে অলপমান ইনভাইট কৰিলে, বোলে আহিবি, প্ৰথম দিনাখন অ'পেনিং কৰিছোঁ, আহিলে ভাল লাগিব। আৰু লগৰ মানে আমি আচলতে কলেজ একেলগে পঢ়া, কলেজটো শেষ হোৱা আমাৰ 2014 চনতে শেষ কৰিলোঁ। 2014 চনৰ পৰা আমি লগ পোৱাই নাই তেনেকৈ, মাজত চাগে এবাৰ দুবাৰ আমি ফোনত কথা পাতিছোঁ। সেইবাবে আজি কথা মানে মাতি পঠিয়াইছে, গতিকে এপাক গৈ আহোঁগৈ, কিনো কয়, কেনেকৈনো কি খুলিছে আপোনালোককো অলপমান দেখুৱাম। আৰু লগতে মাতিছে যেতিয়া ধৰি লওক বহুত দিনৰ পিছত লগ পাম, গতিকে ভালো লাগিছে, অলপ খবৰ লোৱা হ'ব। তো তাকে চেপনলৈ বুলি এতিয়া ওলাই আহিছোঁ। তাৰ পাছত মই যাব লাগিব এগেইন নাজিৰা। বন্ধুসকল, আহি প্ৰায় চেপন পাওঁ হৈ গ'লহি। এতিয়া এইখিনিত এটা ফোন কৰি ল'ব লাগিব। এইটো দেখা পাইছে চেপনৰ আপোনাৰ ৰেল ক্ৰচিংটো মই পাৰ হ'ম এতিয়া, এইটো পাৰ হোৱাৰ লগে লগেতো চেপনৰ মেইন মাৰ্কেটে পালোহি। এতিয়া তাৰ মানে কোনখিনিতনো খুলিছে সেইটো গম পোৱা নাই, গতিকে এইখিনিত ৰৈ পেলাই এটা ফোন কৰি লওঁ। এই আহি পাই গ'লোহি, আৰু এইফালে চাওক লাচিত বৰফুকনৰ এটা ডাঙৰ মূৰ্তি, আমাৰ সন্মান, অসমৰ সন্মান। তেওঁৱে কৈ থৈ গৈছিলে দেশতকৈ মোমাই ডাঙৰ নহয়। আৰু মই য'লে মাতিছে বুলি কৈছিলোঁ আপোনালোকক, মোৰ লগৰটোৱে খুলিছে বুলি কৈছিলোঁ যে, এইটো চাই লওক, ধুনীয়াকৈ লিখা আছে আপোনালোকৰ, ফোন নম্বৰো আছে, কণ্টেক্ট নম্বৰ, মই আপোনালোকক দেখাই দিম বাৰু। ওলাই দে, কংগ্ৰেচুলেশ্যন। কিয় পালোহি দে, ভাল লাগিলে খুলিছ। কি খবৰ? বহুত দিনৰ মূৰত দেখিলোঁ।
এটা কথা হৈ গ'ল কি কৰ্ম সংস্থাপনে মেইন আচলতে সদায় আমি কৰ্মমুখী হ'ব লাগে অকল চাকৰি আশাত বহি থাকিব নালাগে চাকৰিৰ কাৰণে আশা কৰাটো ভাল কথা মই কৈছোঁ মোৰ একেবাৰে লগৰ আমি কলেজত পঢ়া ৰুলাই চেং এতিয়া এইখন যিখন আজি অপেনিং কৰিছে ইয়াৰ পৰা আপোনালোকে এনেকুৱা বস্তুবিলাক যদি আনিবলৈ হয় তেনেহ'লে বহুত দূৰলৈ যাবগৈ নালাগে বিশেষকৈ আমাৰ ঘৰত যেতিয়া আনিছিলোঁ আমি একেবাৰে শিৱসাগৰ আনিবলগীয়া হৈছিলে ডিব্ৰুগড় পৰা আনিবলগীয়া হৈছিলে এতিয়া এই বিষয়ে কি পাব কেনেকৈ কি খোলা হৈ গ'ল সবিশেষ এতিয়া ৰুলাই চেঙে কৈ দিব অকণমান আমাৰ ইয়াত বৰ্তমান ডাবল চাৰ্জ নেনো মেট আৰু ডিজিটেল লাইট এইখিনিয়ে বৰ্তমান আছে আৰু বিহুৰ পিছত আমি কাজাৰীয়া এতিয়ালৈকে এনেকৈ ৰাখিবলৈ চেষ্টা কৰিম আৰু চেণ্টাৰীখিনি বৰ্তমান ভিতৰত নাই আহি আছে এইখিনিও আৰু বৰ্তমান এইকেইটা আছে ন ইয়াত এইকেইটা আছে মেড ইন হোৱাইট এইটো মেড ইন হোৱাইট ব্লেক ডায়মণ্ড এইটো ব্লেক ডায়মণ্ড এইটো আল্ট্ৰা চেণ্ডি এইটো গ্ল'চি M1093 43টা আছে এতিয়া 43টা বাপৰে এতিয়ালৈকে বৰ্তমান ইয়াত আপোনালোকে দেখা পাব ষ্টাৰ্টিঙতে 43টা কোৱালিটি আছে আৰু এইখিনি কোৱালিটি চাগে এইখিনি একে নহয় জানো এইখিনি কোৱালিটি বেলেগ হ'ব এইখিনি বাথৰুম ৱালৰ ন বাথৰুম কিটচেন বাথৰুম ৱাল এইখিনি বাকী কিখিনি আহি পোৱাহি নাই এতিয়া বৰ্তমান আমাৰ গ্ৰেনাইটখিনি মাৰ্বল পাথৰ আৰু চেণ্টাৰীখিনি এইখিনি বৰ্তমান আহি আছে অলপ পিছতে হয়তো পাই যাব সেইকেইখন মৰাণ পাইছে এতিয়া আৰু আপোনালোকে যদি ইয়ালৈ আহিবলৈ হয় তেনেহ'লে এড্ৰেছটো ভালকৈ ক'ত পাব কি পাব কৈছে এইফালৰ পৰা যদি আহে তেনেহ'লে চেপন তিনিআলি পাৰ হৈ লাচিতৰ যিটো মূৰ্তি আছে লাচিতৰ মূৰ্তি অপজিটত মানে আপোনালোকে দেখালোৱে লাচিতৰ মূৰ্তিৰ পৰা নামি আহি দুখোজমান আহিলে আপোনালোকে পাবই বাকী ডেছক্ৰিপশ্যনত ফোন নাম্বাৰটো থাকিব আপোনালোকে যদি ইচ্ছা কৰে ওচৰে পাজৰে যিখিনি চাই আছে আপোনালোকে কণ্টেক্ট কৰি পেলাই নাম কিবা কিবি দাম যিখিনি আছে সুধি ল'ব পাৰিব আহিব এতিয়ালৈকে 43টা কোৱালিটি অলৰেডি এভেইলেবল আছে আপোনালোকে এতিয়া যদি ইচ্ছা কৰে ডেছক্ৰিপশ্যনত ফোন নাম্বাৰ আছে আপোনালোকে পাই যাব তাতে আৰু এইফালে চাহৰ ব্যৱস্থা কৰিছে লাল চাহ মোৰ অতিকৈ প্ৰিয় লাল চাহ দিলে মই খুবেই বেছি ভাল পাওঁ আৰু লগতে ইয়াত দেখা পাইছে পিঠা পনা আমাৰ এইটোৱে ভাল লাগে এই বেলেগ কিবা কিবি মিঠাই দিয়াতকৈ যদি বিহুৰ পিঠা পনা কেইটামান দিয়ে তেনেহ'লে ধৰি লওক চাহকাপ খায়ে ভাল লাগে অৱশ্যে মই বিহুৰ আগতে খালোঁ আপোনালোকে বিহুত খাই ল'ব বাকী এতিয়া গৈ থাকোঁ আপোনালোকক ইনফৰমেশ্যনটো দিলোঁ যদি আপোনালোকে ইচ্ছা কৰে তেনেহ'লে ইয়াৰ পৰা আপোনালোকে আহি এবাৰ খবৰ কৰি যাব ডেছক্ৰিপশ্যনত মোবাইল নাম্বাৰ দি দিম ন বাকী শুভেচ্ছা থাকিলে গৈ থাকোঁ দেই যেতিয়া লগৰ কোনোবা ল'ৰা এটাই এনেকুৱা কিছুমান কাম কৰে আচলতে খুব বেছি ভাল লাগে কাৰণ এইবিলাক আমি ইনস্পিৰেশ্যন হিচাপে ল'ব লাগে কিমান ডাঙৰ কাম কৰিছে কিমান সৰু কাম কৰিছে সেইটো ডাঙৰ কথা নহয় কিন্তু কাম যে কৰিবলৈ আগবাঢ়িছে সেইটো আচলতে বহুত ডাঙৰ কথা নহ'লে আজিৰ দিনত প্ৰায় মন কৰিছোঁ চাকৰিৰ আশাত বহুতে মানে বহুত সংখ্যক ল'ৰা ছোৱালী আমাৰ অসমত কাৰ হৈ গৈছে চাকৰিৰ কাৰণে মই কৈছোঁ বন্ধুসকল বহি থকাটো ভাল কথা কিন্তু অকল চাকৰি আশাত বহি থকাটোৱে আপোনালোকক জীৱনত দুখ দিব পাৰে নিবনুৱা যদি আপোনালোকে কমাবলৈ হয় নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ শিকক যিকোনো কামক আপোনালোকে হাৰ্টৰ পৰা কৰক কাম ভাল হ'বই আৰু এতিয়া মই আপোনালোকক কৈছোঁ যে নতুন মোবাইল এটা ল'ম সেই নতুন মোবাইলটো ল'বৰ কাৰণে আচলতে এইটো এক্সচেঞ্জ কৰিব দিছোঁ এক্সচেঞ্জৰ যিটো প্ৰচেছ হয় মই আপোনালোকক বুজাই দিম কেনেকৈ আপোনালোকে এক্সচেঞ্জ ভেলু চাব পাৰিব ফ্লিপকাৰ্ট এমেজনত কেনেকৈ কৰিব লাগে এতিয়া আমি ফ্লিপকাৰ্টৰ অফিচত আছোঁ মানে ফ্লিপকাৰ্টৰ যিটো ই কাৰ্ডৰ ডেলিভাৰী অফিচ হয় ইয়াত মোক ফোন কৰিছিলে মই ক'লোঁ যে মোৰ অকণমান চাগে লেট হৈ যাব তো সেই লেট হোৱাৰ কাৰণে মই ক'লোঁ যে মই অফিচৰ পৰা গৈ লৈ ল'ম চিম্পুলকৈ মই আপোনালোকক প্ৰচেছটো বুজাই দিছোঁ ফ্লিপকাৰ্টত যেতিয়া যাব তাত এক্সচেঞ্জ অফাৰ চলি থাকিব আপুনি আপোনাৰ অ'ল্ড ফোন যিটো আছে তাৰ EMI নাম্বাৰটো মাৰি দিব মাৰি দিয়াৰ পিছতে এক্সচেঞ্জ আহি যাব ডেলিভাৰী বয়ে কি কৰিব ডেলিভাৰী বয়জনে আপোনাৰ মোবাইলটো ওপৰে তলে চাব যে ভগা আছে নেকি কিবা আছে নেকি যে যদি ভগা চগা থাকে তেতিয়া প্ৰাইচটো কমাই দিব লগতে এটা এপ পায় সেই এপটো তেওঁলোকে ইনষ্টল কৰি পেলাই এটা স্ক্ৰীণ টেষ্ট চাব বেটেৰী টেষ্ট চাব ৱাইফাই ব্লুটুথ এইকেইটা চাব আৰু চোৱাৰ পিছতে মোক সুধিলে যে চাৰ্জাৰডাল আনিছেনে নাই মই চাৰ্জাৰ আনিছে বুলি ক'লোঁ চাৰ্জাৰডাল কিন্তু তেওঁলোকে নাচালে সেইডাল মই দি দিলোঁ তেনেকৈ লৈ ল'লে আৰু তাৰ পাছতে মোক যিটো নতুন মোবাইল সেই নতুন মোবাইলটো উলিয়াই দিলে আৰু নতুন মোবাইলটো তেওঁলোকৰ আগতে খুলি পেলাই মোক অন কৰি দেখাইছে তাৰপিছতে আনিবলৈ দিছে এইটো অ'পেন বক্স ডেলিভাৰী এইটো হৈ গ'ল নতুন ফোন নতুন মোবাইল প'ক' X4 ফাইনেলি লৈ ল'লোঁ অলপমান মোৰ মানে যিটো এপৰ কাম কৰোঁ সেই এপৰ কামৰ কাৰণে নতুন মোবাইল এটা দৰকাৰ আছিলে এইটো হৈ গ'ল ইয়াৰ বেক ছাইড কেমেৰা চাওক কোৱালিটি চাওক কভাৰ এটা দিছে লগে লগে লগাই ল'লোঁ স্ক্ৰীণ গাৰ্ড লগোৱা নাই কিবা এখন লগাই ল'ব লাগিব আৰু এইটো হৈ গ'ল মোবাইল কিন্তু ডাঙৰ আহিছে বহুত ডাঙৰ আহিছে আৰু এইয়া নতুন মোবাইলৰ সৈতে মই ঘৰ পাই গ'লোহি বাজিছে 8:32 চবেই ভাত খাই আছে মাংস যেন পাইছোঁ গোন্ধটো মাংস হাই নো হাই মা মোবাইল আৰু এটা বহুত ধুনীয়া বস্তু বনাইছে গম পোৱা নাই আজি মুনুৱে নতুন আইটেম মানে বহুত টেষ্টি তাৰমানে হাই পাপা মোবাইল দি হাই ক'ব লাগিব বেয়া পাই পাপা ভাগৰ হাই বোলে পাপা বেয়া পাই চলি আছে এতিয়া মই ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ ভাতকেইটা খাই লওঁ খোৱাৰ পিছত আপোনালোকক এটা প্ৰচেছ দেখাই আছোঁ যে আপোনালোকে যদি নতুন মোবাইল মানে পুৰণা মোবাইল যদি আছে ফ্লিপকাৰ্টত কেনেকৈ অফাৰ চাই আপোনালোকে নতুন মোবাইলটো এক্সচেঞ্জ কৰিব পাৰে এটা বস্তু মই ভাল পালোঁ সেই মোবাইলটো মই বাহিৰত উঠিছিলোঁ কোনোবাই ক'লে 4,000 কোনোবাই ক'লে 4,500 দিব কিছুমানে 5,000লৈকে গৈছিলে কিন্তু ফ্লিপকাৰ্টত মই 7,050 টকালৈকে পালোঁ আৰু এতিয়া খাই মেলি আজৰি হৈ গ'লোঁ এইফালে মুনুৱে কৰি আছে মুখখন চাফা মুখখন কিহে চাফা কৰা নাৰিকল তেলে
বহুতে সুধি থাকে মুনুৱে মোক কিহে চফা কৰে চবে চাবোন দি ধুৱে তাই নাৰিকল তেলে চফা কৰে কেলে চফা কৰি দিয়া আকৌ নাৰিকল তেলে নাৰিকল তেলে চফা কৰি তাৰপিছত পাউডাৰ লৈ বুলি কৈছে নাই, powder এতিয়া কথা হৈ গ'ল কি মুনুৱেতো ব্লগিং কৰিছে মোৰ মোবাইলটোতে কৰি থকা হয় কেতিয়াবা মই ঘৰত নাথাকিলে কৰিব নোৱাৰে সেইকাৰণে হেনো আপোনালোকলৈ ভাল ভাল ভিডিঅ' দিব পৰা নাই এতিয়া মুনুলৈ যিটো অফাৰ আহিব অফাৰত এটা ধুনীয়া মোবাইল ল'ব লাগিব যিটো মোবাইলত বেটেৰী ভাল লাগে আৰু কি লাগে কেমেৰা ভাল লাগে আৰু ভিডিঅ' কৰিবলৈ ভাল তো তেনেকুৱা মোবাইল আপোনালোকৰ যদি মানে এটা ৰেঞ্জৰ ভিতৰত আৰু দাম যিয়ে নহওক লাগিলে ল' ৰেঞ্জৰ ভিতৰত যদি বা হাই ৰেঞ্জে হওক বেছি হাইলৈ যাব নালাগে যদি ভাল মোবাইল ৰেকমেণ্ড কৰিব পাৰে যিটোত নেকি বেটেৰীটো ভাল হ'ব লাগে আৰু ভিডিঅ' কোৱালিটি ভাল হ'ব লাগে বাকীখিনি বাৰু যি কি নহওক কাৰণ কেলৈ একো গেমো নেখেলে একো এপ্লিকেশ্যনো ইনষ্টল নকৰে এডিটিঙো ময়ে কৰোঁ গতিকে এইখিনি টেনশ্যন নাই থাম্বনেইলো ময়ে বনাওঁ গতিকে এইখিনি টেনশ্যনো নাই হয়নে মানে কোনোবাই যদি জানে ভাল মোবাইল মানে এইটো তাৰমানে ভাল মোবাইল হেৰি হৈছে ইউজ কৰি আছে ন চবেই বেলেগ বেলেগ মোবাইল ইউজ কৰিছে কপন হৈছে মই এইটো ইউজ কৰি আছোঁ ভিডিঅ' কৰি ভাল পাইছোঁ ফটো মাৰি ভাল এতিয়াতো পাইছোঁ মই Redmi 9 টো ইউজ কৰি আছো কেমেৰাটো ইমান ভাল নহয় মানে ফটো মাৰিবলৈ ইমান ভাল নহয় আৰু ভিডিঅ' কল ভাল নহয় বাকী গান শুনক ভিডিঅ' চাওক চিনেমা বেটেৰী চাওক বেকআপটো ধুনীয়া। বেটেৰী বেকআপ মই বেটেৰীটো পাহৰি যাব মানুহে কেতিয়া চাৰ্জ দিছিলে এতিয়া আপোনালোকে গম পালেই নহয় আৰু যোনে যিটো মোবাইল ইউজ কৰিছে যদি ভাল পাইছে ইউজ কৰি পেলাই তেনেহ'লে কমেণ্ট কৰক আমি এতিয়া অফাৰ এটা কিবা এটা আহিলে চাব লাগিব আজিৰ ভিডিঅ'টোত আপোনালোকক মই 2-3টামান কথা শ্বেয়াৰ কৰি দিলোঁ মোবাইলৰ কথা শ্বেয়াৰ কৰিলোঁ লগতে এই দোকানখনৰ কথা শ্বেয়াৰ কৰি দিলোঁ ফ্লিপকাৰ্টৰ এক্সচেঞ্জৰ কথা শ্বেয়াৰ কৰি দিলোঁ আই হোপ ভিডিঅ'টো ইনফৰ্মেটিভ আছিলে বা ব্লগটো ইনফৰ্মেটিভ আছিলে গতিকে এতিয়া শুই থাকোঁ কাইলৈ ৰাতিপুৱা শুই উঠি কাইলৈ ব্লগ এটা আৰম্ভ কৰিম চাম আৰু কিমান ভাল ভাল ভিডিঅ' দিব পাৰোঁ বাকী আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা ব্লগ আমাৰ পৰা আশা কৰে পূৰা ট্ৰাই কৰিম তেনেকুৱা ব্লগিং দিবৰ কাৰণে এতিয়া বাই বাই গুড নাইট